So hey নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোক বহু দিনৰ মূৰত মোৰ ইউটিউব চেনেল বা আপোনালোকৰ ইউটিউব চেনেল অসম ড্ৰাইভিং স্কুলত সো फ्रेंड्स মোৰ এটা সাবস্ক্ৰাইবাৰে মোক প্ৰশ্ন কৰিছে কি তেখেতৰ বলে আগৰ পৰা যেতিয়া তেখেতে গাড়ী চলাই থাকে আগৰ পৰা গাড়ী এলে তেখেতৰ অসুবিধা বা ভয় কৰে তো হেয়ে মই আজি আপোনালোক মোৰ এক্সপেৰিয়েন্স ফলো কৰা মই ইমান দিনৰ ভিতৰত যি শিকিলো বা ইমান দিন গাড়ী চলাই যিখিনি এক্সপেৰিয়েন্স হৈছে তাৰে আজি মোৰ ফলো কৰা আপোনালোক এটা টিপস দিম যিটো টিপস বা আপোনাক কিছুমান কথা কম যিবিলাক মই কেনেকৈ কি কৰিছিলো তো সেইবিলাক আজি মই আপোনালোক এই ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম যাৰ ফলত হয়তো মই আশা কৰো আপোনালোকৰ এনেকুৱা যদি ভয় আছে তো প্লিজ এই ভয়টো কি জানি নোহোৱা হৈ যাব তো হেয়ে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি আপোনাৰো এনেকুৱা আছে যিজন সাবস্ক্ৰাইবাৰে প্ৰশ্ন কৰিছে তেখেতক তো আছেই বা যদি আপোনাৰ বেলেগৰো আছে তেনেকুৱা ধৰণৰ আপোনাৰ ভয় তো তেতিয়ালে এই ভিডিঅ'টো আপোনাৰ বাবে কিয়নো এই ভিডিঅ'টো চালে আপুনি হয়তো কি জানি এইখিনি কথা গম পাই যাব তো ফ্ৰেন্ড বলা বহুত বেছি পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো তো ফ্ৰেন্ড প্ৰথমতে ক'ব বিচাৰো তেখেতে যিজন সাবস্ক্ৰাইবাৰে প্ৰশ্ন কৰিছে তেখেতে ভয় কৰা প্ৰথম কাৰণটো মই ভাবো তেখেতে গাড়ীখন কিমান ডাঙৰ বা গাড়ীখনৰ এডজাষ্টমেন্টটো হোৱা নাই তো হেয়ে তেখেতে কি জানি নিশ্চয় সেই কাৰণত ভয় কৰে বা মোৰ গাড়ীখন লাগি যাব নেকি তো সেইটো মাৰিবলৈ আপুনি মই তাৰ ওপৰত বহুত এনেকুৱা ভিডিঅ' বনাইছো তো কেনেকৈ গাড়ী শিকিবলৈ কেনেকৈ ক'ত শিকিলি বা ক'ত কি কৰিলে আপুনি গাড়ীখন ভালদৰে শিকিব পাৰিব কেনেকৈ কি দিব ফিল্ডত তো সেইবিলাক দি বহুত ভিডিঅ' বনাইছো মোৰ চেনেলত আছে আপুনি সেইবিলাক চাই ল'ব পাৰে বা দুটা এটা ভিডিঅ' লিংক মই ওপৰৰ আই বটনত দি দিম তো হেয়ে আপোনাৰ প্ৰথম কথা আপুনি আপোনাৰ গাড়ীখনৰ জাজমেন্টটো ঠিক কৰিবলৈ আপোনাৰ গাড়ীখন কিমান ডাঙৰ কিমান দূৰেৰে গৈছে তো সেইটো আপুনি শিকি ল'ব ভালদৰে প্ৰপাৰ প্ৰেক্টিস কৰি ল'ব যদি আপুনি ভয় আছে তো ভয় থাকিলে এইখিনি ভালদৰে শিকি ল'ব একো নহয় শিকাত কোনো লছ নাই আপুনি শিকাত লাভ হ'ব আপোনাৰ শিকাত টাইম ক্ষতি হ'লেও আপোনাৰ কোনো ধৰণৰ অসুবিধা নাই তো ভালদৰে শিকক কিয়নো গাড়ী চলোৱা কথাটো এটা জীৱন মৰণৰ কথা আছে বা বহুতো এনেকুৱা লছ হৈ যায় কেতিয়াবা এইখিনি আৰু আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে তো এইখিনি আপোনালোকে ভালদৰে বুজি পাইছে মই কি ক'ব বিচাৰিছো তো গোটেইখিনি ক'ব নিবিচাৰো খোলাকৈ তো প্ৰথম কথা আপুনি গাড়ী জাজমেন্ট তো দ্বিতীয়তে মই আপোনালোক ক'ব বিচাৰা আপুনি যিটো ৰাস্তাত গাড়ী চলাই আপোনাক যিখিনি জায়গা লাগে আপোনাৰ সেইখিনি জায়গা লৈ আপুনি আপোনাৰ লাইনত ধুনিয়াকৈ যাই থাকিব কোনো ধৰণৰ ভয় নকৰিব একো অসুবিধা নাই আপুনি আপোনাৰ গাড়ীখন চম্ভালি যাব আৰু হয়তো আপুনি আগৰ পৰা যিখন গাড়ী আহিব সেই গাড়ীখনে সেইখন গাড়ী চম্ভালিব সেইজন ড্ৰাইভাৰে সেইজন চালকে সেইখন গাড়ী চম্ভালি আহিব আপুনি যেনেকৈ আপোনাৰ গাড়ীখন চলাই আছে সেইজনেও তেখেতেও বা তেখেতে ভালদৰে তেনেকৈ চলাই আহিব তেখেতৰ লাইনত তো এতিয়া মোক এইটো কথা কওক আপুনি কমেন্ট কৰি ক'ব কি আপুনি যদি আপোনাৰ লাইনত গাড়ী চলাই আপুনি আপোনাক যিখিনি জায়গা লাগে সেইখিনি লৈ ধুনিয়াকৈ গৈ আছে আগৰ পৰা অহা গাড়ীখনৰ আগৰখনক যিখিনি জায়গা লাগে সেইখিনি লৈ ধুনিয়াকৈ আহি আছে তো তেতিয়া কিহৰ আপুনি ভয় কৰিব লাগে তো এইটো কওক সেইখন গাড়ী আপোনাৰ ওপৰত উঠিব নে আপুনি সেইখন গাড়ীৰ ওপৰত উঠিব যাব মানে লগাই দিব কোনো কাৰো গাড়ীত লগাই নিদিয়ে সকলোৰে ভয় থাকে সকলোৰে গাড়ীখন মৰমৰ গাড়ী কোনেও কাৰো গাড়ীত লগাব চেষ্টা নকৰে তো সেইটো আপুনি কোনোদিন ভয় নকৰিব আগৰ পৰা গাড়ী দিলে অসুবিধা নাই আপুনি ওভাৰটেক কৰোতে আপুনি ভয় কৰিব পাৰে যদি আগৰ পৰা গাড়ী এটো কি হ'ব তো ওভাৰটেকটো ভালদৰে চাই চিতি কৰিব ওভাৰটেকত আপুনি ভালদৰে চাই চিতি কৰিব লাগে সেইটো দে আপোনাৰ অলপ ভয় হয় যদি হে নতুন ড্ৰাইভাৰ তো তাৰ ওপৰতো মই ভিডিঅ' বনাইছো আপোনাৰ বহুত ভিডিঅ' বনাইছো ওপৰৰ আই বটনত লিংক দি দিম আপুনি চাই ল'ব তো এনেকুৱা কৰিব আপুনি আপোনাৰ লাইনত আপুনি চলাব আগৰ পৰা অহা গাড়ীখনে আগৰ পৰা যিখিনি জায়গা লাগে সেইখিনি চলাব তো ধুনিয়াকৈ গুচি গ'ল অসুবিধা অলপো নাই যিখিনি লাগে সেইখিনি ঘূৰিব হয় কেতিয়াবা এনেকুৱা ৰাস্তা আহে য'ত কি হয় আপোনাৰ গাড়ীখন দুখন গাড়ী একেলগে আপোনাৰ নাতে একেলগে পাৰ হ'ব নোৱাৰে তো তেতিয়া কি কৰক যদি আগৰ গাড়ীখনক আপুনি পাছ মাৰি দিয়ক পাছ মাৰি দিলে সেই গাড়ীখনে আপোনাক ধুনিয়াকৈ সাইড দিব যদি পাছ মৰাও নাই বা তেখেতে গাড়ী এইটো আপোনাকো পাছ দিয়া নাই তো আপুনি এইটো কোনো ভুল নকৰিব কি আপোনাৰ গাড়ীখন আপুনি ধুনিয়াকৈ যদি অলপ বহল জায়গা পায় তো বহল জায়গা পাই আপোনাৰ গাড়ীখন আপোনাৰ সাইডত লগাই দিয়ক আপোনাৰ সাইডত ধুনিয়াকৈ লগাই দিব সেইখন গাড়ী ধুনিয়াকৈ পাৰ হৈ গুচি যাব তাৰ পিছত আপুনি গুচি যাব কথা নাই তো এইটো কাম কৰক যেটা যদি নকৰিব কিন্তু তেতিয়া সময়ত কয় কিবা ক'ব পাছ দিয়া নাই মোৰ পাৰ্চেন্টটো গুচি যাও তো সেইটো নহয় যদি সেইখন গাড়ী সাইডটো দিব পাৰে সেইখন গাড়ী দিব যদি আপুনি সাইড দিব পাৰে আপুনি সাইড দিয়ক মুঠতে ৰাস্তাটোত কি হ'ল এজনে এজনক ৰাস্তাটো দিহে গাড়ী চলাব লাগে এজনে এজনক ৰাস্তা শেয়াৰ কৰি গাড়ী চলাটো ভাল ড্ৰাইভাৰৰ এটা গুণ তো হেয়ে আপুনি যেনেকৈ গাড়ী চলাই তেখেত বেলেগক ৰাস্তাটো ভালদৰে দিব তো এতিয়া আশা কৰোঁ আপুনি কথাখিনি গম পালে বা আপুনি ভালদৰে বুজি পালে কি কৰিব লাগে বা কেনেকৈ আপোনাৰ ভয়টো মৰিব যদি বুজি পালে তো প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিয়ক যোনে এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে ড্ৰাইভিং লাইচেন্সৰ তো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক কিয়নো মই আপোনাৰ লগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আই থাকিম বাছ আজিলৈ মানে মই লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই একদম ঘামি ধুই দিছোঁ তো বাই বাই